ওয়েলকাম মাই ইউটিউব চেনেল যে মই আজি আছোঁ বৰ্তমান বশিষ্ঠ মন্দিৰতে বশিষ্ঠ মন্দিৰ চাবলৈ আহিছোঁ গুৱাহাটীত। গতিকে আপোনালোকক এই মন্দিৰৰ বিষয়ে সকলোকে দেখুৱাম। মই গৈ আছোঁ মন্দিৰত। এই মন্দিৰৰ ৰাস্তা চাওক। এই চাৰিআলিৰ পৰা আহিছোঁ, বেলতলা চাৰিআলিৰ পৰা আহি ইয়াত মানে খোজকাঢ়ি গৈ আছোঁ। মোৰ ইয়াত গুৱাহাটীৰ আলহী আছে, আলহী ঘৰত আহিছোঁ। আলহী ঘৰত থাকি আপোনালোকক বশিষ্ঠ মন্দিৰৰ ভিতৰত গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাওক, মোৰ ছোৱালীজনীয়ে এতিয়া আহিছে, মোৰ লগত ছোৱালীজনী আহিছিল। আহি বশিষ্ঠ মন্দিৰ পালোঁ। এটা বশিষ্ঠৰ গেট সোমাম, বশিষ্ঠ দেৱালয়ত চাওক। এই মন্দিৰৰ পৰিৱেশ ইয়াত আহিলোঁ, গেটৰ ওচৰতে আছোঁ মই। এতিয়া প্ৰৱেশ কৰিম ভিতৰত, চাই লওক। উঠিছোঁ এতিয়া, গৈ আছোঁ চাওক। ভিতৰত গৈ আছোঁ, সৰু বিল্ডিঙৰ ভিতৰত আহিছোঁ চাওক। আপোনালোক দেখুৱাল পূজাৰী পূজা কৰিছে। এই যে পানীখিনি দেখিলে ইয়াত মানে অন্দা, ললিতা, কান্তা এই কেইটা নদী আহি ইয়াত মানে আহিছে। গতিকে চাওক, ইয়াত সুন্দৰ পৰিৱেশ। এনেকৈ মানে ইয়াত পানী আহিছে, এতিয়া পানী বৈ আছে। এইখিনি আপোনালোক দেখুৱালোঁ। ইয়াত এই সৰু ল'ৰাবিলাকে গা ধুই আছে। ইয়াত মন্দিৰৰ চৌধৰ এৰিয়াটো কি ভাল লাগে চাওক। পানীখিনি বৈ আছে ইয়াত, মানে বাৰিষাত পানীটো বেছি আহে। এতিয়া বাৰিষা নাই যিহেতু পানী কম কম হৈ আছে। সেইখিনিও আপোনালোকে চাওক। ইয়াৰ মন্দিৰৰ মানে বহুত ভাল লগাই দৃশ্য। দুৰ্গা মা আৰু গণেশ মন্দিৰ ওচৰৰ ভিতৰত দুটা যে মূৰ্তি যে, এটা দুৰ্গা মা, এটা গণেশ বাবা, এইবিলাক শিলৰ পৰাই উৎপত্তি হৈছে। মানে চাওক, সেইখিনিও আপোনালোক দেখালোঁ। মানে ইয়াৰে মানে পুৰোহিতজন হয়, তেখেতে এই স্থানখন মানে কেনেকৈ অৱস্থিত হৈছিল, মানে কেনেকৈ আৰম্ভ হৈছিল, সেইখিনি অকণমান ক'ব। তেখেতক মই সুধিম। তেখেতে মোৰ ওচৰত গৈ আছোঁ, আপোনালোকে বহুত চাই থাকক। তেখেতে এই থানখনৰ মানে আশ্ৰমখনৰ বিষয়ে অকণমান ক'ব। এই কেনেকৈ মানে থানখন অৱস্থিত হৈছিল, কিমান মানে বশিষ্ঠ দেৱালয় আজিৰ পৰা আহোম ৰজা ৰাজেশ্বৰ সিঙাই এই মন্দিৰ স্থাপন কৰিছিল। ৰাজেশ্বৰ সিঙাই যেতিয়া মন্দিৰ স্থাপন কৰিছিল, তেতিয়া তেওঁ মানে মন্দিৰ বনাই পূজাৰীবিলাকক তেওঁ ভূমিদান দিছিল। সেই ভূমিদানৰ পৰা যিটো ৰাজহ সংগ্ৰহ হয় বা যিটো উৎপাদন হয়, সেইটো পূজাৰীবিলাক মানে সংসাৰ চলাইছিল আৰু মন্দিৰ চলাইছিল। এতিয়া কালৰ হতত চৰকাৰে মাটিবিলাক অধিগ্ৰহণ কৰিলে। অধিগ্ৰহণ কৰাৰ পিছত মন্দিৰক নিৰ্দিষ্ট অকণমান মানে মন্দিৰ চলোৱাৰ কাৰণে কিবা এটা মানে পইচা দিয়ে বছৰত। সেইটো হ'ল, আগতে আছিল 835 টকা, এতিয়া অকণমান বাঢ়িছে, এতিয়া 2 লাখ টকা কৰিছে আমাৰ চৰকাৰ অহাৰ পিছত, বিজেপি চৰকাৰ অহাৰ পিছত। তাৰপিছত আপোনাৰ যেতিয়া আপুনি মন্দিৰ দেখিছে, সেইটো বশিষ্ঠ মন্দিৰ। এই বশিষ্ঠ বাবা ইয়াত সাধনাৰ কাৰণে আহিছিলে। সাধনাৰ কাৰণে আহি দেখিলে কি সুন্দৰ জেগা, কিন্তু পানী নাই। পানীৰ কাৰণে প্ৰথমতে গংগাক আৰাধনা কৰিলে। গংগাক আৰাধনা কৰি এই গংগাৰ 3 ধাৰা, সন্ধ্যা, ললিতা, কান্তা, আপুনি ওচৰত যিটো গংগা দেখিছে, সেইটো গংগা নদীৰ যিটো আৱাজ, সেইটো গংগা, সন্ধ্যা, ললিতা, কান্তা। সেই সন্ধ্যা, ললিতা, কান্তা যিটো প্ৰথমতে তেওঁ যেতিয়া 3 প্ৰকাৰ আছিল, তেতিয়া অসম নাছিল, কামৰূপ আছিল। কামৰূপৰ ৰজা আছিল আহোম ৰজা ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহাই এই মন্দিৰ বনাইছিলে। আৰু তেতিয়া সেই যিটো 3 ধাৰা আহিছে, তাত 3 ধাৰা এক হৈছে। তাতে বশিষ্ঠ মুনি গা ধুই তেওঁ মন্দিৰত শিলত ওপৰত বহিতে শিৱক আৰাধনা কৰি শিৱত্ব প্ৰাপ্তি হয়। শিৱৰ লগত তেওঁ বিলীন হৈ গৈছিল। আৰু যিটো তেওঁ আত্মাৰ লগত সেই কুণ্ডৰ তলত, পানীৰ তলত শিৱলিংগ আছে, সেই শিৱলিংগত তেওঁ আত্মাটো মিলি আছে। আৰু যিটো শিল, ডাঙৰ শিল, সেইটো তেওঁৰ শৰীৰটো। সেইকাৰণে বশিষ্ঠ মুনি আৰু শিৱক দুয়োৰে পূজা হয় বছৰত। খালি বছৰত শিৱৰাত্ৰিৰ পিছত তলত চাপকাৰি, আমাৰ এইবাৰ 9 তাৰিখে এটা প্ৰগ্ৰেম আছিল। আমাৰ মন্দিৰত ভক্তসকলে চাফ কৰি তলত যাই পূজা অৰ্চনা কৰিব শিৱলিংগত। যদি বৰষুণ বেছি নহয় তেতিয়াহে পাৰিব, কিন্তু বেছি হ'লে নোৱাৰে। গংগাৰ লগত লিংক আছে, পানীটো সোনকাল ভৰ্তি হৈ যায়। গতিকে তাৰপিছত আমি চাফ চিকুণ কৰি তেওঁক বছৰত এবাৰ তলত পূজা দিয়া যায়। বশিষ্ঠ ৰামচন্দ্ৰৰ গুৰু আছিল নহয়? হয়, ৰামচন্দ্ৰৰ কুলগুৰু আছিল। তেওঁ লাষ্ট মমেণ্ট আহিছিল সাধনাৰ কাৰণে। লাষ্টত তেওঁ সিদ্ধিপ্ৰাপ্তিৰ কাৰণে আহিছিলে।
আহি তেওঁ প্ৰথমতে কামাখ্যাত আহিছিলে, সেইটো এটা বেলেগ হিষ্ট্ৰী। হয় তাৰপিছত তেওঁ ব্ৰহ্মাৰ মানস পুত্ৰ আছিল, ব্ৰহ্মাৰ নিৰ্দেশমতে তেওঁ ইয়ালৈ আহিল। এইখন পাহাৰৰ নাম সন্ধ্যাচল পাহাৰ। সন্ধ্যাচল পাহাৰৰ গুফালৈ আহিব দিছিল ব্ৰহ্মাই। আহি তেওঁ ইয়াত সন্ধ্যাচল পাহাৰত তেওঁ ইয়াত আৰাধনা কৰাৰ কাৰণে, শিৱক আৰাধনাৰ কাৰণে লাগি গ'ল, আৰু তাত শিৱত্ব প্ৰাপ্তি হৈ শিৱৰ লগত বিলীন হৈ গৈছিল। ঠিক আছে, আপোনাৰ ভাল লাগিল এইখিনি কথাখিনি জনাই দিয়াৰ কাৰণে আপোনাৰ ভাল লাগিল। আৰু প্ৰভু ৰামচন্দ্ৰৰ গুৰু আছিল বশিষ্ঠ। যে বশিষ্ঠ ইয়াত আশ্ৰম পাতিছিল, ইয়াত মানে ইয়াত আশ্ৰম পাতি ইয়াত মন্দিৰ এটা সৰুকৈ মন্দিৰ বনাইছিল। মন্দিৰখন ইয়াত হৈ গৈছে। ইয়াত বশিষ্ঠ মন্দিৰ দেখি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কাষত থকা বেল আইকন দবাই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।